ভিডিও নলইলে ভাল আকৌ দানি কাটো একেডাল অলপ ভালো আছে কিন্তু দেই তো হেল্ল' মোৰ ছাবস্ক্ৰাইবাৰসকল কি খবৰ নিশ্চয় সকলোৰে ভাল তো গাইছ আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নৱজ্যোতি খৰাই ইউটিউব চেনেললৈ তো গাইছ বহুত দিনৰ মূৰত ভিডিঅ' আনিছোঁ আপোনালোকলৈ তো আপোনালোকে গম পাইছে মোৰ এক্সাম চলি আছিলে আৰু এক্সামটো ফাইনেলি মানে টোটেলি খতম হৈছে দেই শেষ হোৱা নাই চ' আকৌ এটা আছে বৰ্তমান টোটেলি 5টা এক্সাম গৈছে আৰু এটা আছে 9 এপ্ৰিলত হ'ব তো 9 এপ্ৰিলত শেষ হ'ব আৰু ধুনীয়াকৈ বহাগ বিহুটো এনজয় কৰিব পাৰিম চ' চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো আৰু যিহেতু বহাগ বিহু আহি আছে আৰু বহাগ বিহুৰ আগতে আমাৰ মানে ৰাস্তাই আছে আঙঠৰ দানি তেনেকুৱা হৈছে দানি ৰোৱা যায় চ' আজি গোটেইখিনি ল'ৰা মিলি আমি দানি ৰোৱাব গৈ আছোঁ ৰাস্তাই আছে আৰু শেষলৈ ভিডিঅ'টো চাই থাকিব ভাল লাগিব ফাইনেলি এইফালে ৰোৱাই আছে পূৰা মই মানে ভাত চাত খোৱা অলপ দেৰি হৈছে না বনোৱা দেৰি হৈছে চ' এইফালে সিহঁতে ৰৈ আছে আৰু পাত চাত পূৰা পখা মেলি গ'ল আৰু অকণমান আগতীয়াকৈ ৰোৱাব লাগিছিলে পাত পূৰা পখা মেলি আৰু এইফালে পূৰা পাত খাই গ'লগৈ আৰু অকণমান আগতীয়াকৈ ৰোৱাব লাগিছিল বাট টাইম নাপালোঁ না মোৰে এক্সাম চলি আছে গাইজ কৈছোঁ আৰু দেই বহাগৰ আগত মানে আমাৰ গাঁৱত এইটো নিয়মে আৰু বেলেগত ৰোৱে নে নোৰোৱে নাজানো আমাৰ গাঁৱত মানে গোটেই ৰাস্তাত মানে ৰোৱা যায় এইবোৰ তেনেকৈ ৰোৱা গৈছিলে এতিয়া বহুত ডাঙৰ হৈ গ'ল তেনেকৈ ৰাস্তা ৰোৱা যায় আমাৰ গাঁৱত আৰু ইয়াতকৈ মানে পাত যি গজালিটো আহে ন সেইটো এই অকণমান এইটো এনেকুৱা ষ্টাইলৰ মানে ইয়াতে মানে লাগি থাকে তেনেকুৱা অনলি পাত বখা নেমুটোতে তেতিয়া মানে গছ ৰোৱা যায় আৰু এতিয়া বেছি দেৰি হৈছে অলপ যিয়ে নহওক বাৰু তথাপিও ৰোৱাওঁ বছৰেকৰ মূৰত ৰোৱা যায় আমাৰ গাঁৱত আপোনালোকৰ গাঁৱত যোনে চাই আছে আপোনালোকৰ গাঁৱত এনেকৈ বহাগ বিহুত চ' বহাগ বিহুৰ আগত এনেকৈ ৰোৱাই নে তো কমেণ্ট কৰিব মোক গাইজ মই এটা আপোনালোকক হেৰি দিছিলোঁ টাইপিং কৰি দিছিলোঁ 12 এপ্ৰিলৰ পিছতহে ভিডিঅ' আনিম বুলি গাইজ মানে যিহেতু আজি গছৰ পুলি মানে গছৰ দানি ৰোৱাম আঙঠৰ দানি চ' ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ ন ত' আৰু এটাহে এক্সাম আছে চ' আৰু বহুত পিছত আছে আজি 3 তাৰিখ হৈছে আজিয়ে গোটেইখিনি ৰোৱাই গোটেই ৰাস্তাটো শেষ কৰি দিম ৰোৱাই কেনে আৰু যিহেতু 12 এপ্ৰিলত ভিডিঅ' দিম বুলি কৈছিলোঁ এতিয়া গছৰ পুলি ৰোৱাম তো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ তো গাঁৱতো কি কৰে তো ভিডিঅ' বনালোঁ আৰু এটা আৰু গাইজ 12 এপ্ৰিলৰ পিছত মই ৰেগুলাৰ মানে চাৰি আৰু ব্লগিং মানে এনেকুৱা দিবলৈ চেষ্টা কৰিম তো আপোনালোকে প্লিজ চেনেলটো চাই থাকিব আৰু ইয়াৰ আগত যেনেদৰে ছাপোৰ্ট কৰিছিলে তেনেকৈ মোক ছাপোৰ্ট কৰি যাব আশা ৰাখিছোঁ আৰু তেনেকৈ তো গাইজ ফাইনেলি এইফালে এপাত হৈছে আমাৰ এপাত দানি পূৰা দেখা নাই পূৰা গজিলেই হ'লেই আৰু উঠিবা হ'লেই আৰু তো এপাত ৰুই হৈ গৈছে ফাইনেলি আৰু অকণমান চিনেমেটিক ভিডিঅ' দি দিওঁ ৰ'ব আমাক মানে আপোনালোকক অলপ চিনেমেটিক ভিডিঅ' দি দিওঁ ৰ ফাইনেলি এইফালে আকৌ এটা খান্দি আছোঁ গাত দেখিলোঁ ঐ মানে কি জানো যোৱাবাৰ আছিলে নে কি যোৱাবাৰ আছিলে এয়া সেই বিশ্ব পৰিৱেশ দিনা আছিলে বিশ্ব পৰিৱেশ দিনা মানে আমাৰ ঘৰৰ পৰা চিপলাং এখন অনা গৈছিলে ত' চিপলাংখন এইজন মহাপুৰুষজন এইজনে হেৰাই পেলালে তো এতিয়া
ঘৰত গম পোৱা নাই কোনে আহিছে তো আজিলৈ কোৱা নাই মই তো কিবা এটা মানে ঘৰত কিবা এটা কাম কৰিব লগা হ'লে গাঁত চাত খানিব লগা হ'লে মানে চিপলাংখন ব্যৱহাৰ হয় চ' ঘৰত পাপাই কয় চিপলাং ক'ত থলি তই মানে কি ক'বা মানে যি চিপলাংখনৰ প্ৰয়োজনীয় কাম মানে কৰিব লগা হ'লে চ' কালি শুনোৱে মানে যিমানে যি নহওক গাইজ বৰ্তমান এতিয়া তিনিডালত পতা হ'ল আৰু ধুনীয়াকৈ তাৰ ওপৰত ইয়াৰ শুকান পিট দিয়া গৈছে মানে পানীটো যেতিয়া মানে তাত জিপ খাই মানে ৰখি থাকিব আৰু পানীটো পিটখিনিৰ পৰা পানীখিনি ৰ'ব পিটখিনি চ' তাৰপিছত গছডালে ধুনীয়াকৈ জিপ পাব আৰু এতিয়া কাটোগৈ দানি চানি অলপ তাৰপিছত গোটেই মানে আমাৰ গোটেই ৰাস্তাটো মানে গোটেই গাঁওখনৰ ৰাস্তা যিমান আছে চ' ৰোৱা হ'ব আৰু ভিডিঅ'টো চাই থাকক কাৰ গাঁৱত এনেকৈ ৰুৱে বহাগ বিহুৰ মানে আগত কাৰ গাঁৱত কাৰ ৰাস্তাত গাঁৱৰ ৰাস্তাত ৰুৱে চ' প্লিজ কমেণ্ট কৰিব আৰু এনেকৈ ৰোৱাটো ভাল হৈছে নে বেয়া হৈছে তো আপোনালোকে নিশ্চয় জানে আৰু যদিহে নুৰুৱে তো আপোনালোকে ৰুৱক এনেদৰে গছপুলি ৰুলে কিমান ভাল কিমান বেয়া আপোনালোকে চ' জানে আৰু আপোনালোকৰ গাঁৱতো ৰুৱক যদিহে নুৰুৱাই চ' চাই থকা আৰু ভিডিঅ'টো শেষলৈ ভাল লাগিব আৰু গাইজ এতিয়া আৰু দানি কাটো এতিয়া এইকেইডাল অলপ ভাল হৈ আছে কিন্তু দেই ইয়াৰ ইমান পাত পখা মেলা নাই ইয়াৰ চ' এডাল অকণমান ভাল হ'ব তো দানি কাটি লওঁ এতিয়া কাটিছোঁ আৰু দানি ৰোৱাম এতিয়া তো হাতখন ওলাই আছে নেকি দানি কাটাৰ কাৰণে বেয়া নাপাব আকৌ এইবিলাক আমি ৰুবৰ কাৰণে কাটিছোঁ দেই বেয়া নাপাব আৰু তো গাইছ এতিয়া বৰ্তমান আমাৰ ইয়াত 4জন আছোঁ আৰু সিফালে 3জন টোটেল 7জন আছোঁ গোটেইকেইটা মানে সিফালে সিহঁতে ৰোৱা আছে আৰু এইফালৰ পৰা আমি এইখিনিৰ পৰা আমি ৰোৱা আহি আছোঁ আৰু এইফালেও পিকাফালে ৰোৱাব ন পিকাফালে যাব লাগিব মানে তিনিফালে যাব লাগিব চ' ইফালে আৰু আমাৰ সিফালে আৰু এইফালে মানে আমাৰ সিফালে নাই আৰু গোটেই গাঁওখন আমাৰে ধৰি লোৱা চ' তিনিওফালে 3টা ৰাস্তা আছে তিনিওফালে ৰোৱাব লাগিব ত' কষ্ট হ'ব আৰু কিন্তু যিয়ে নহয় আপোনালোকেও ৰোৱাব যদিহে আপোনালোকৰ গাঁৱত নোৰোৱায় চ' আপোনালোকে ৰোৱাব বহাগ বিহু আগতে আপোনালোকে ৰোৱাব তেনেকৈ যদিহে নোৰোৱায় চ' ভাল আৰু ভাল নে বেয়া তো গছৰ দানি ৰোৱা তো আপোনালোকে জানেই তো যদিহে নোৰোৱা আপোনালোকে ৰোৱাব কিন্তু দেই আপোনালোকৰ গাঁৱত এবছৰ নোৰালে নাই আৰু অহাৰ বছৰৰ পৰা ধুনীয়াকৈ আপোনালোকে সকলোৱে গাঁৱত ৰোৱাব তো গছ গছনি হ'লে নিশ্চয় বহুত কি হয় তো আপোনালোকে জানে আৰু তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে আৰু পিছত মানে কেনেকুৱা লাগে ভিডিঅ'টো তো কমেণ্ট কৰিব নিশ্চয় লাইক নকৰিলেও আপোনালোকে প্লিজ কমেণ্ট কৰি দিব তো গাইজ ফাইনেলি এতিয়া বৰষুণ ছিটিয়াইছে লাহে লাহে বৰষুণ ছিটিয়াইছে আৰু কি হ'ব ঠিক আছে বৰষুণটো আহিব লাগে আৰু এতিয়া কাৰণ আমি দানিখিনি ৰোৱাইছোঁ বৰ্তমান আৰু বৰষুণটো আহিলে ভালে হ'ব কাৰণ দানিখিনি এতিয়া ৰোৱাইছোঁ পানী পাব জিপ পাব ধুনীয়াকৈ আৰু এনেকৈ যদি বৰষুণ পৰি থাকে ভাল লাগিব আৰু এতিয়া বৰষুণ আহি থাকক এতিয়া কিমান আহে আৰু 26 তাৰিখৰ মেলা দিনাখন নাহিলে হ'ল আৰু 6 তাৰিখৰ মেলা দিনাখন নাহিলে হ'ল বাকী কেইদিন নাহিলে কোনো কথা নাই 6 তাৰিখৰ মেলা দিনাখন নাহিলে হ'ল খালি আৰু বিহুৰ দিনাখন আৰু দলি হোৱাৰ দিনাখন নাহিলে হ'ল গোটেই ৰাতিটো তাত নাহিলে হ'ল হয়
গাইজ ফাইনেলি একেবাৰে পূৰা বাৰিছ আগেয়া বৰষুণ আহি গ'ল আৰু মোবাইলটো এতিয়া থৈ দিব লাগিব ইয়াৰ হাতত দি দিওঁ মোবাইলটো এই পোৱালিটোৰ হাতত দি দিওঁ কাৰণ এতিয়া বৰষুণটো অলপ বেছিকৈ আহিছে মোবাইলটো ভিজিব চ' তাৰ হাতত দি দিওঁ জল্দি জল্দি যা গৈ যা মানে বৰষুণটো ইয়াৰ পিছত আৰু তাৰপিছত আকৌ ভিডিঅ' বনাম আকৌ ইয়াক আনিব দিম মোবাইলটো তুমি এতিয়া ধুনীয়াকৈ যোৱা দেই লৈ যা সেইটো লোৱা মোবাইলটো মোৰটো ইচ পূৰা ভিজিলে মোৰটো চ' গাইজ ফাইনেলি 3টা বাজিছে এতিয়া আৰু তিনিওফালে মানে 3টা ফালে হেৰি গছ-গছনি ৰোৱা হৈ গ'ল আৰু কেনেকুৱা লাগিছে চাওক পূৰা ততাই পৰি গ'লে জীয়াই নে নেযায় নাজানো বৰষুণটো আহিব লাগে বৰষুণটো আহিলে ভাল লাগে ন অকণমান চাই দিয়া এই তেতিয়া যে ভাগৰত যে লাজ কৰিছিলে এই মালটো মালটো খুব লাজ কৰি কেমেৰা উঠাবৰ কাৰণে খুব লাজ কৰে আৰু গেছ তিনিওফালে পূৰা ৰুই হৈ গ'ল তালৈ দিছোঁ আৰু এইফালে যে এই ইটা পাতত দেখিছেনে এইটো সিফালে পূৰা ইটা ফাটালৈ দি দিছোঁ আৰু গাইজ ফাইনেলি 3টা বাজিছে কিমান দেৰি হৈ গৈছে দেখিছেনে বৰষুণটো আহিছিল না অলপ মানে গম পাইছে আৰু বৰষুণ অকণমান ৰেষ্ট দিছিলোঁ মোবাইলটো আৰু সিফালে দি দিছিলোঁ বৰষুণতো মাৰি আছিলোঁ এতিয়া হৈ গ'ল কেইটামান বজাৰ পৰা ৰুইছিলোঁ 9টাই হ'ল দে 9টামান বজাৰ পৰা ৰুইছিলোঁ আৰু এতিয়া বৰ্তমান 3টা বাজিছে চাওক বৰ্তমান 3টা বাজিছে চাওক এয়া চাওক বৰ্তমান 3টা বাজিছে 3টা বজালৈ মাৰিছোঁ 9টাৰ পৰা 3টা বজালৈ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব যদি এই ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে এনেদৰে বহাগ বিহুৰ আগত আপোনালোকৰ গাঁৱতো যদি নোৰোৱায় মানে গছত আনি চ' ৰোৱাব আৰু গছত আনি গছৰ পুলি ৰোৱালে কেনেকুৱা কি হয় তো আপোনালোকে নকলেও হ'ব আপোনালোকে সকলোৱে জানে তো আকৌ এবাৰ শেষত কৈ দিছোঁ যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইমানতে আৰু শেষত সকলোকে আগতীয়াকৈ মোৰ ফালৰ পৰা ৰঙালী বিহু শুভেচ্ছা জনালোঁ আগতীয়াকৈ এতিয়া কি গা ধুব লাগিব এতিয়া কোনে কোনে গা ধুবি বা নুধুম বুলি ভাবিছোঁ তই ধুবি হা তুমি গা ধুবা কথা ক'ব আহিছে এই ক'ব আহিলে এইটো এই হ'বতো ক'ব আহিছে এইটো চোলাটো খোলা পিছত বঢ়িয়া ধোৱা পিছত মাথাটো টিকা দিম হৈ গ'ল এইবিলাকে মানুহ গা নুধে এইবিলাক গা ধুবা হা দে হ'ব দে বাইদেউ